নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। যোৱাকালিয়েই আমি কৈছিলোঁ যে চলিত ভাৰত বাংলাদেশৰ মাজৰ তৃতীয়খন টি20 মেচ ৰোমাঞ্চকৰ হ'ব, অতি আকৰ্ষণীয় হ'ব। অৱশ্যে প্লেয়িং 11ত বিশেষ সাল সলনি নহ'ল যদিও যোৱাকালিৰ মেচখন এক ঐতিহাসিক মেচত পৰিণত হ'ল। ভাৰত বাংলাদেশৰ এই তৃতীয়খন টি20 মেচত ভাৰতে বাংলাদেশক কেৱল 133 ৰানতে পৰাস্ত কৰাই নহয়, বিশ্ব ক্ৰিকেটৰ কেইবাটাও অতি আগশাৰীৰ অভিলেখ তথা ৰেকৰ্ড কৰিবলৈ সক্ষম হয় ভাৰতে। এই ৰেকৰ্ডসমূহনো কি তাৰ বিষয়ে জানিম। তাৰ আগতে আমি মেচৰ চামাৰিটো অলপ মনত পেলাওঁ যে টছত জয়ী হৈ সূৰ্যকুমাৰ যাদৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু চেমছন আৰু অভিষেক শৰ্মা অপেনাৰ হিচাপে আহে। অভিষেক শৰ্মা এটা শ্বট মাৰিবলৈ যাওঁতে কেচ আউট হয়, মাত্ৰ 4 ৰান। দলীয় স্ক'ৰ আছিল তেতিয়া 23 ৰান। তাৰ পাছত আহে কেপ্টেইন সূৰ্যকুমাৰ যাদৱ আৰু সঞ্জু চেমছনৰ মাজত এক দীঘলীয়া যুটি দেখিবলৈ পোৱা যায়। তেওঁলোকে বিধ্বংসী ৰূপ লয়, কেৱল 6 আৰু 4 তেওঁলোকে কোবাই দৰ্শকক আমোদ দিয়ে। আৰু যেতিয়া 23 ৰানতে প্ৰথম উইকেটৰ পতন হৈছিল, কিন্তু দ্বিতীয় উইকেট পতন হ'ল 196 ৰানত দ্বিতীয় উইকেটত পতন হয়। মানে সঞ্জু চেমছন আৰু স্কাই অৰ্থাৎ সূৰ্যকুমাৰ যাদৱৰ মাজত এক দীঘলীয়া যুটি বিস্ফোৰক বেটিং দেখিবলৈ পোৱা যায়। দলীয় স্ক'ৰ 196, আপোনালোকে ভাবি চাওক, বহুত ডাঙৰ স্ক'ৰ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। এতিয়া চাওক যে এই মাজৰ সময়ছোৱাতে যিটো বেটিং বিক্ৰমতা দেখুৱালে দুয়োগৰাকী বেটছমেনে, তাত কেইবাটাও ৰেকৰ্ডো হ'ল। এতিয়া চাবলৈ যাওঁ যদি 47টা বলত 111 ৰান কৰে সঞ্জু চেমছনে। তাৰপিছত 40 বলতে শতক অৰ্জন কৰে সঞ্জু চেমছনে। গতিকে সঞ্জু চেমছন দ্বিতীয়গৰাকী দ্ৰুতগতিত শতক অৰ্জন কৰা ভাৰতৰ দ্বিতীয় বেটাৰ, ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী কৰিছে তেখেতে। তাৰ আগতে ৰোহিত শৰ্মাই 35টা বলতে চেঞ্চুৰী কৰিছিল। গতিকে সঞ্জু চেমছনে সেইটো এটা অভিলেখ কৰে। লগতে সঞ্জু চেমছনে এক অভাৰত ঋষভৰ এটা অভাৰত 5টাকৈ 6 মাৰে, 5টাকৈ 6। ইয়াৰ আগতে যুৱৰাজ সিঙে 6টা বলত 6টা 6 মাৰিছিল, ভাৰতৰ হৈ এটা অভিলেখ কৰিছিল। গতিকে ছেকেণ্ড যিটো লিষ্টত আহি গ'ল সঞ্জু চেমছনৰ নাম। সঞ্জু চেমছনে এক অভাৰত 5টাকৈ 6 কোবাই এক অভিলেখ কৰে। তাৰপাছত ৰিয়ান পৰাগৰ কথা যদি আমি কওঁ, ৰিয়ান পৰাগেও বৰ সুন্দৰ খেলে। 13টা বলতে 34 ৰান কৰে, 13টা বলত 34 ৰান কৰে, 34 ৰান কৰে। আৰু হাৰ্দিক পাণ্ডিয়া বৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখে, 18টা বলত 40 ৰান কৰে। তাৰপিছত ৰিংকু সিঙে বেছি বেটিং কৰিবলৈ নাপালেই, কিন্তু লাষ্টৰ বলত 6 কোবাই দলীয় স্ক'ৰ 297 উন্নীত কৰে। গতিকে ভাৰতৰ বেটিং ইমানে বিধ্বংসী ৰূপ লয় যে এখন টি20 মেচত যিমান ৰান হ'ব লাগে তাতকৈ দুগুণতকৈও বেছি, অৰ্থাৎ এটা 50 অভাৰৰ খেলত যিমান ৰান হ'ব লাগে তেনেধৰণে 297 ৰান কৰিবলৈ সক্ষম হয় আৰু টাৰ্গেট বান্ধি দিয়া 298 ৰান। প্ৰথমতে আহোঁ সঞ্জু চেমছনক লৈ। সঞ্জু চেমছন যিহেতু ৰাজস্থান ৰয়েলছৰ আছিল আৰু তাতে ৰিয়ান পৰাগো আছিল, গতিকে কিবা এটা সঞ্জু চেমছনৰ প্ৰতি ভাল লাগে। গতিকে সঞ্জু চেমছনক লৈ ৰিয়ান পৰাগেও ইণ্টাৰভিউবিলাকত কৈছে যে ৰিয়ান পৰাগে তেখেতক দাদা নিচিনা সন্মান কৰে আৰু এগৰাকী পথ প্ৰদৰ্শক হিচাপে মেচসমূহত গাইড দিয়ে বুলিও কৈছে। গতিকে সঞ্জু চেমছন ছাপৰ্ট দিয়ে ৰিয়ান পৰাগক। গতিকে সঞ্জু চেমছন বিগত সময়ত নিজৰ ফৰ্মক লৈ যুঁজি আছিল। সঞ্জু চেমছনে IPLত ভাল প্ৰদৰ্শন কৰে যদিও মূল দলত, মেইন ক্ৰিকেট দলত তেওঁৰ যিটো প্ৰদৰ্শন ইমান ভাল নহয়, সেইকাৰণে আকৌ বাদ পৰি যায়। সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে মেইন দলত। আকৌ IPLত আকৌ ভাল প্ৰদৰ্শন কৰে, আকৌ দলত সোমাই কিন্তু মেইন দলত তেখেতে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে। তদুপৰি শেহতীয়া সময়ছোৱাত কি হ'ল যে তেখেত হৈ গ'ল এগৰাকী উইকেট কিপাৰ। গতিকে উইকেট কিপাৰ হিচাপে ঋষভ পন্থৰ দৰে অভিজ্ঞ উইকেট কিপাৰ আৰু বেটাৰ থকাৰ কাৰণে তেখেতৰ স্থানটো নিশ্চিত হোৱা নাছিল। তাৰ পূৰ্বে KL ৰাহুলৰ দৰে অভিজ্ঞ এগৰাকী বেটছমেন আছিল। আৰু এটা কথা ক'বলৈ যাওঁ যদি সঞ্জু চেমছন হৈ গ'ল উইকেট কিপাৰ, বেটাৰ হোৱাৰ লগতে তেওঁ এগৰাকী অপেনাৰ হয়। গতিকে অপেনাৰৰ যিটো স্থান, ভাৰতত অপেনাৰ স্থান মানে বহুত আছে, যেনেকৈ KL ৰাহুল, তাৰপিছত শুভমন গিল, যশস্বী জয়সৱাল, ঋষভ পন্থ, তাৰপিছত ৰোহিত শৰ্মা, তাৰপিছত ঋতুৰাজ গায়কোৱাড, এনেধৰণৰ 5-6টা নাম আছে। গতিকে তেখেতৰ স্থানটো নিশ্চিত হোৱা নাছিলে আৰু ফৰ্ম আৰু একেটা স্থানতে অধিক সংখ্যক ফৰ্মত থকা খেলুৱৈ উপলব্ধ থকাৰ কাৰণে তেখেতে বাদ পৰি গৈছিল। যিটো সময়ত ৰিয়ান পৰাগ মেইন দলত স্থান পাইছিল, সেইটো সময়তো সঞ্জু চেমছনৰ স্থান নিশ্চিত হোৱা নাছিল। সঞ্জু চেমছনে যোৱাকালি যিটো প্ৰদৰ্শন আগবঢ়ালে, সেই প্ৰদৰ্শন চাই এতিয়া যদি সঞ্জু চেমছনক যদি ক্ৰিকেটৰ পৰা যদি বাদ দিয়ে বা বিশ্ৰাম দিয়ে, তেতিয়াহ'লে বৰ্ডে দৰ্শক আৰু অনুৰাগীৰ গালিহে খাব। কাৰণ সঞ্জু চেমছনে 8টাকৈ 6 মাৰিছে, 11টাকৈ 4 মাৰিছে আৰু 111 ৰান কৰিছে মাত্ৰ 47টা বলত। তেওঁ মাত্ৰ 40 বলতে 100 ৰান কৰিছে আৰু দ্বিতীয় ফাষ্টেষ্ট চেঞ্চুৰী বাই এন ইণ্ডিয়ান বেটাৰ, এগৰাকী ভাৰতীয় বেটছমেন হিচাপে ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী কৰিছে। তাৰপিছত ভাৰত বাংলাদেশৰ বিৰুদ্ধে তেওঁ সৰ্বাধিক 6 কোবাইছে। ৰিচাৰ্ডৰ বলত তেওঁ 6টা বলত
5টাকৈ 6 কোবাইছে। আৰু বাংলাদেশৰ বিৰুদ্ধে প্ৰথম বেটাৰ যিগৰাকী বেটাৰে 100 ৰান কৰিছে। এটা T20 মেচত 100 ৰান কৰাটো সহজ নহয়। বহুত খুব কম বেটছমেনে থাকে যে 100 ৰান কৰিব পাৰে, 100 চেঞ্চুৰী কৰিব পাৰে। গতিকে তাৰ ভিতৰত এটা নাম সঞ্জু চেমছন, বাংলাদেশৰ বিৰুদ্ধে খেলি প্ৰথম শতক অৰ্জন কৰা ভাৰতীয় বেটাৰ। তাৰ পিছৰ ৰেকৰ্ডটো হৈ গ'ল যে T20ত হায়েষ্ট ৰেকৰ্ড ভাৰতৰ নামত প্ৰথম যে 297 যিটো ৰান কৰিলে, এইটো হায়েষ্ট ৰেকৰ্ড হয় T20ত ইণ্টাৰনেশ্যনেল খেলত। ইয়াৰ ওপৰতো এটা ৰেকৰ্ড আছে যিটো নেপালে কৰিছে, কিন্তু নেপাল ICCৰ সম্পূৰ্ণ সদস্য নহয়। ৰবি বিষ্ণয়ে T20ত 50টা উইকেট দখল কৰা কম বয়সীয়া বলাৰ হিচাপে ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।